চাৰিওফালে অকল ভাইৰেল পটেটো সেইকাৰণে ভাবিলোঁ গুৱাহাটীতে আছোঁ যেতিয়া আজি স্পাইল পটেটো দীঘলী পুখুৰী পৰালৈ ভাবিলোঁ যাওঁ কিনো কোৰিয়ান ডিছ এটা আলু 40 টকা দে আৰু খাই চাওঁচোন টেষ্ট কৰি তো বলক তেন্তে ভিডিঅ' আৰম্ভ কৰি দিওঁ গাইজ বহুত কষ্ট মানে ইমান কষ্ট কৰি আহিলোঁ যে তাৰ সাৰ্থক হ'ব লাগিবতো ডিছটো যেনে তেনে হ'লেও টেষ্ট কৰিমেই মানে মা অতি সুখৰ কথা এইটোৱে যে অতি সামাজিক মাধ্যমত খুব কম সময়তে পূৰা ভাইৰেল হোৱা কপল স্পাইল ভাইৰেল পটেটোৰ সন্মুখত আজি আছোঁ কিন্তু দুখৰ কথা এইটোৱে যে আহি পাই কিন্তু খাব নাপালোঁ বিৰাট দুখ লাগিছে এজন বিৰাট দুখ এঘণ্টাৰ ওপৰত ৰখি আছোঁ পূৰা ভিৰ বহুত দুখ লাগতা এটা হ'ব বুলি নেই ভাবতা দীঘলী পুখুৰীত স্পাইল পটেটোসমূহ পূৰা ভাইৰেল চলি আছে এইকেইদিন পূৰা ট্ৰেণ্ডিঙত আছে আহিলোঁ খাবলৈ অৱস্থা বেয়া গোটেইকেইজন আহি ৰখি আছে এইফালে ভিৰ চাওক মানুহ পূৰা ভিৰ খাবলৈ পাবিনে এতিয়া স্পাইল পটেটো আশা নাই আশাত চেঁচা পানী পৰিলে 2 কিলোমিটাৰ খোজকাঢ়ি ভাইৰেল পটেটো খাবলৈ আহিলে স্পাইল ভাইৰেল পটেটো খাবলৈ এই অৱস্থা ৰখি আছোঁ দীঘলী পুখুৰীৰ পৰা মানুহ পূৰা ভিৰ পূৰা ভিৰ খাবলৈ পাম যে আজি বৰ আশা দেখা নাই ঘৰলৈ গুচি যোৱাতে ঠিক হ'ব যেন লাগিছে এইফালে চাওক পূৰা ভিৰ লাগি আছে দে আৰু হা তেতিয়া খাবলৈ নাপাওঁ নাপাওঁগৈ আৰু ভাগ্যতে নাই যিহেতু আমাৰ যোৱাটো অলপ পলম হ'ল সেইকাৰণে চাওকচোন কিমান ভিৰ হৈ গ'ল মানে অলপ সন্ধিয়া টাইমত যদি যোৱা হয় তেতিয়া অলপ ভিৰটো কম হয় এতিয়াতো বহুতেই ভিৰ হৈ গ'ল মানে এঘণ্টাৰ ওপৰত আপুনি ৰ'ব লাগিব তাৰপিছতহে আৰু স্পাইল ভাইৰেল পটেটো আপুনি টেষ্ট কৰিবলৈ পাব দেয়া কিউট কপল বুলি এনেই কোৱা নাই সঁচাকৈ মৰম লগা দেই ফাইনেলি এতিয়া লাইন পাতি আছোঁ আৰু অৰ্ডাৰ দিছোঁ অলপ টাইম লাগিব দেখাই আছোঁ তো গাইজ বহুত কষ্ট মানে ইমান কষ্ট কৰি আহিলোঁ যে তাৰ সাৰ্থক হ'ব লাগিবতো ডিছটো যেনে তেনে হ'লেও টেষ্ট কৰিমেই মানে মা জৰা সবৰ কৰো কৰিম নে কৰিম ৰহা नहीं जाता तड़प ही ऐसी रुको जरा सबर करो কেনেকুৱা মজা মজা ন মই একসাথে টেষ্ট কৰি চাওঁ এনেই ভাইৰেল হোৱা নাই কিবা এটাতো আছে समझ रहे हो নিশ্চয় টেষ্ট কৰি চাওক এবাৰ গম পাব মজা অলপ চলপ দীঘলী পুখুৰীত পানী খাই আছে স্পাইল পটেটো খাই গুৱাহাটী দীঘলী পুখুৰী সন্ধিয়া ভিউ এটা দেখাই দিছোঁ চাওক কিমান ভিৰ হয় দীঘলী পুখুৰী পৰত পিছবেলা 3-4টামান বজাৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু ৰাতি 9-10টামান বজালৈকে এতিয়া এইটো আপোনাৰ সময় হৈছে এতিয়া 8-8:30মান বজাত ভিৰ চাওক তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো ধূলি দিব দেই দীঘলী পুখুৰীৰ পৰা 9টা বজাত আইচক্ৰীম খাবলগীয়া হৈ গৈছে ইমান দিনে মোবাইলত দেখি থকা শুনি থকা স্পাইল পটেটো আজি একদম সন্মুখৰ পৰাই মানুহৰ মনিষাক বনাই থকা দেখি আমিও স্পাইল পটেটো 3টা অৰ্ডাৰ দি দিলোঁ এয়া বনাই আছে আমাৰ কাৰণে তো খাই মেলি আৰু ঘৰাঘৰি হ'ব লাগে আৰু দে দীঘলী পুখুৰী আহি এয়া স্পাইল ভাইৰেল পটেটো বনাবলৈ আহি ৰখি আছোঁ মানুহ চাওক অৱস্থা বেয়া দে আৰু কিন্তু এটা কথা মানিবলৈ আপোনালোকে ভাবিছে বহুত ইজি কিন্তু এই ফ্ৰণ্টৰ পৰা ভিডিঅ' কৰি থাকোঁতে মই মানে গৰমত থাকিব পৰা নাই কিন্তু সেইটো বস্তুৰ লগত ইমান ওচৰৰ পৰা ইমান গৰমত ষ্টভটোৰ ওচৰত কাম কৰি আছে তেওঁলোকৰ কষ্ট সাৰ্থক হওক এদিন আগবাঢ়ি যাওক ইয়াকে কামনা কৰিলোঁ মানসৰ মনিষালৈ বহুত বহুত শুভেচ্ছা থাকিল এনেকৈ আগুৱাই যাওক নিজৰ কৰ্ম যোগেদি যিকোনো কামেই সহজ হৈ যায় যদি আপোন মানুহজন সঁচা হয় কামৰ কোনো সৰুব নাই যি কৰা মনৰ পৰা কৰা জয় অসম বাই বাই